ছেমক মনত আছে নিশ্চয় আপোনালোকৰ। কেনে আছে ছেমৰ মাতৃ? 16 বছৰীয়া শ্বহীদ ছেম ষ্টেফাৰ্ডৰ মাতৃৰ অৱস্থা এতিয়া কেনেদৰে দিন কটাইছে ছেম ষ্টেফাৰ্ডৰ মাতৃয়ে? কোনোৱে খবৰ লৈছেনে 16 বছৰীয়া শ্বহীদগৰাকীৰ মাতৃৰ? ছেম ষ্টেফাৰ্ড, কা আন্দোলনত প্ৰাণ হেৰুওৱা ছেম ষ্টেফাৰ্ড। ছেম ষ্টেফাৰ্ডৰ মাতৃয়ে এতিয়া যুঁজ দিছে মৃত্যুৰ সৈতে। এক সংকটজনক অৱস্থাত GNRCৰ হাস্পতালত ছেম ষ্টেফাৰ্ডৰ মাতৃ। ভেণ্টিলেটৰ ছাপৰ্ট দিবলগীয়া হৈছে মাতৃগৰাকীক। উল্লেখ্য যে কা আন্দোলনত প্ৰাণ হেৰুৱাইছিল স্কুলীয়া ছাত্ৰ ছেম ষ্টেফাৰ্ডে। সেইদিন আছিল 2019 চনৰ 12 ডিচেম্বৰ। লতাশিলত জুবিন গাৰ্গৰ সমাৱেশৰ পৰা অংশ লৈ উভতি আহিছিল ছেম। তেনে সময়তে হাতীগাঁও এলেকাত ঘৰৰ পদূলিত আৰক্ষীৰ গুলীচালনাত ঢলি পৰিল ছেম ষ্টেফাৰ্ড। কম বয়সীয়া সংগীত শিল্পী আছিল ছেম ষ্টেফাৰ্ড। দেউতাকৰ দৰেই আছিল ছেম ষ্টেফাৰ্ড। কিন্তু এই কম বয়সীয়া শ্বহীদজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিবলৈও আহৰি নহল চৰকাৰী পক্ষৰ। ঘোষণাও নকৰিলে শ্বহীদ হিচাপে। ইফালে ছেমৰ কথা ভাবি ভাবিয়েই এতিয়া অসুস্থ হৈ পৰিছে ছেমৰ মাতৃ। এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে আছুৰ নেতৃত্বই। কিন্তু আশ্চৰ্যজনকভাৱে কা বিৰোধী আন্দোলনত ভাগ লোৱা কিছু সংখ্যক নেতাই গা এৰা দিছে। ছেমৰ মাতৃৰ প্ৰশ্ন, ইমান মানুহৰ মাজত মোৰ ল'ৰাটোকহে গুলীয়াবলৈ পালেনে? ইতিমধ্যে চিকিৎসকে মাতৃগৰাকীৰ চিকিৎসাৰ বাবে চেষ্টা চলাইছে যিমান পাৰে। সম্প্ৰতি অলপ সুস্থ হৈছে মাতৃগৰাকী, যদিও কাকো চিনি পাবলৈ সক্ষম হোৱা নাই। কা আন্দোলনত ভাগ লোৱাৰ বাবে গুৰুত্বহীন হৈ পৰিল নেকি ছেম ষ্টেফাৰ্ডৰ পৰিয়াল? ছেম ষ্টেফাৰ্ডৰ নিহত হোৱাৰ পাছত সমবেদনা জ্ঞাপন কৰা মানুহবোৰ এতিয়া ক'ত? কিয় শ্বহীদ ঘোষণা কৰা নহল ছেম ষ্টেফাৰ্ডৰ লগতে কা আন্দোলনত নিহত হোৱা আন লোকসকল? কেৱল মাত্ৰ কা আন্দোলনত ভাগ লোৱাৰ বাবেই চৰকাৰী পক্ষৰ দ্বাৰা অৱহেলিত হল নেকি ছেমৰ লগতে আন পৰিয়াল? উল্লেখ্য যে অভিযোগ উঠিছিল ষড়যন্ত্ৰমূলকভাৱে সম্পূৰ্ণ সুস্থ মগজুৰে হত্যা কৰা হৈছিল ছেমক। শাৰীৰিক অত্যাচাৰো চলোৱা হৈছিল হত্যাৰ পূৰ্বে। অসমীয়া মানুহ আৱেগিক। এই আৱেগো অৱশ্যে নাথাকে বেছি দিনলৈ। সেয়ে অসমীয়াৰ মনত নাই কা আন্দোলনৰ সময়ত সৃষ্টি হোৱা আৱেগ। সেয়ে অসমীয়াৰ মনত নাই এতিয়া ছেম অথবা ছেমৰ মাতৃ অথবা কা আন্দোলনত নিহত হোৱা শ্বহীদসকলক লৈ। কৰোনাই মানুহৰ মন মগজুৰ পৰা মচি দিলে কা। ৰাজপথত জ্বলা জুই কৰা এতিয়া নোহোৱা হল। সেয়ে এতিয়া অসমীয়াই পাহৰি গল শ্বহীদসকলক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 100।